Hello guys, welcome to my YouTube channel Dipumani Vlogs. আৰু আজিৰ এই ভিডিঅ'টো মোৰ এই চেনেলটোৰ প্ৰথমটো ভিডিঅ'। আৰু আজি আমি আমাৰ ঘৰৰ সম্পূৰ্ণ পৰিয়ালটোৱে গোটেই ফেমিলি আজি গৈ আছো আমি মহামায়া মন্দিৰলৈ। আমাৰ ঘৰৰ পৰা মহামায়া মন্দিৰ প্ৰায় 200 কিলোমিটাৰ। মহামায়া মন্দিৰ আপোনালোকে সকলোৱে জানে ধুবুৰীত পৰে। আমাৰ ঘৰৰ পৰা প্ৰায় 200 কিলোমিটাৰ হ'ব আৰু প্ৰায় 4 ঘণ্টামান সময় যাব। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 5টা বাজিল। অলপ পিছত আমাৰ গাড়ী আহি পাব, প্ৰায় 6টা মানত আহি পাব। আৰু আমাৰ পৰিয়ালৰ গোটেইবিলাক মানুহ বাছত উঠি গৈ আছো মহামায়া মন্দিৰলৈ। আৰু ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে ব্ৰেডকে আদি কৰি বিভিন্ন ধৰণৰ খোৱা বস্তুৰ লগত লৈ আমি আজি গৈ আছো মহামায়া মন্দিৰলৈ। আৰু এইফালে আছে তলফালে খৰি, ওপৰফালে আছে কলপুলি, আৰু এই কলপুলি দুটা বাছৰ আগফালে আৰি দিব লাগিব যাতে মানুহে আমাক গম পায় আমি তীৰ্থমূলক ভ্ৰমণলৈ গৈ আছো। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে মনাটো বিভিন্ন ধৰণৰ খোৱা বস্তু আছে। এয়া কাষৰ ফালে আছে বাল্টি আছে, ওপৰফালে আছে পানীৰ এই ড্ৰাম, আৰু এই সকলোবিলাক বস্তু যিবিলাক প্ৰয়োজনীয় বস্তু, এই সকলোবিলাক প্ৰয়োজনীয় বস্তু আমি লগত লৈ আজি গৈ আছোঁ মহামায়া মন্দিৰলৈ। এতিয়া আমাৰ বাছখন আহি পালে, যিখন বাছতে উঠি আজি আমি সকলোৱে যাব লাগিব মহামায়া মন্দিৰলৈ। আৰু এই বাছখনৰ নাম হৈছে দামোদৰ দেৱ। আৰু এই দামোদৰ দেৱ বাছতেই আমি আজি সকলোৱে গৈ আছোঁ মহামায়া মন্দিৰলৈ। ড্ৰাইভাৰ দা বেক কৰক, বেক আৰু উগাব নালাগে। বেক কৰক, বেক বেক বেক। এতিয়া ড্ৰাইভাৰ দাই গাড়ীখন বেক কৰিব, বেক কৰি পশ্চিমমুৱা কৰিব, মানে মহামায়া মন্দিৰ আমাৰ ঘৰৰ পৰা পশ্চিম ফালে। তো এই বাছখনত আমি উঠি গৈ আছোঁ আজি মহামায়া মন্দিৰলৈ। এতিয়া আমাৰ সকলো যাৱতীয় সামগ্ৰী বাছত ভৰোৱা হৈছে। আমাৰ মানুহ সকলো বাছত উঠিছে। মানুহ মানে আমাৰ গোটেই পৰিয়ালে, চাওক আমাৰ পৰিয়ালৰ কিমান মানুহ, গোটেই বাছখনেই লাগে। চব সকলো মানুহ উঠিছে আৰু এতিয়া বাছে যাত্ৰা আৰম্ভ কৰিলে হ'ল। ড্ৰাইভাৰ দা বাছ চলাই দিয়ক। ড্ৰাইভাৰ দাই মই নকওঁতে বাছ চলাইছে। তো এতিয়া আমি সকলোৱে ভগৱানৰ নাম লৈ, মহামায়া মাইৰ নাম লৈ মহামায়ালৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু মই এতিয়া চবতকৈ আগত বহি লৈছোঁ আৰু বাকী চব মানুহ চব আৰু আমি গৈ আছোঁ মহামায়ালৈ। এতিয়া আমি মাঘ মাহৰ শীতৰ কুঁৱলী ফালি জুবিন দাৰ গান শুনি আগবাঢ়ি আছোঁ। আগৰ ফালে ইমানে কুঁৱলী দিছে, আমি বাছ ৰখাই বাছৰ আগৰ ফালৰ আইনাত পানী মাৰিব লগা হৈছে, মানে কুঁৱলীখিনি গুচাবলৈ, নহ'লে আগৰ ফালে একো দেখা নাপায়। এতিয়া আমি আহি পালোঁ চেঙা, আৰু চেঙাত আমাৰ ড্ৰাইভাৰ চেঞ্জ হ'ব, মানে যিজনে আমাক লৈ আহিছিল তেওঁ আচলতে মালিক, সেই ড্ৰাইভাৰ যাব। তো গাড়ীৰ স্পীড আৰু বাঢ়িব পাৰে ড্ৰাইভাৰ গ'লে। আমি এতিয়া হাউলি পালোঁ, আৰু হাউলিত অলপ আমি পেচাব কৰি লওঁ, অভিলেখ আৰু মই অভিলেখ মানে বহুত জেগা আহিলোঁ না, প্ৰায় আমি 80 কিলোমিটাৰমান আহিলোঁ। এতিয়া পেচাব কৰি লওঁ ইয়াত হাউলিত ৰখিছোঁ। আমি এতিয়া তেল ডিপুৰ ফালে গৈ আছোঁ, কাৰণ এই পিকনিকত মানে এনেকুৱাই হয় আৰু কিমান কিলোমিটাৰ আছে? আৰু ইয়াৰ পৰা 140 কিলোমিটাৰমান আছে, মিনিমাম 140 কিলোমিটাৰ আছে ইয়াৰ পৰা, মিনিমাম 140 কিলোমিটাৰ আছে ইয়াৰ পৰা মহামায়ালৈ। তো ইয়াত ৰখিছোঁ, ইয়াত চাহ মানে আমি ঘৰৰ পৰা চাহ বনাই আনিছোঁ, চাহখিনিও ইয়াত খাই লওঁ। খাই আমি পূৰা একদম নৰখাকৈ যাম। আৰু এতিয়া আমাৰ চাহ খাই আছোঁ ইয়াতে। আৰু এইফালে মোৰ লগত কুকুৰ আছে, আহি আছোঁ বৰ্তমান। আৰু ইয়াত ইটোল দা আছোঁ আমি চাহ খা ভিতৰত যায়, চাহ খালোঁ হাউলিত ৰখি। আৰু এইফালে এটা কুকুৰ আছে, মই মানে হেৰি ব্ৰেড দিছিলোঁ সেইকাৰণে। ভাই যাওঁ দেই, থাক। আৰু এতিয়া আমি আহি পালোঁ বিজনী, আৰু বিজনীত আমি প্ৰথমখন টোলগেট পালোঁ। প্ৰথমখন মানে এইখনে টোলগেট, মানে মহামায়ালৈ যাবলৈ আমাৰ ঘৰৰ পৰা এখনে টোলগেট পায় এই বিজনীত। এই টোলগেটখনত এতিয়া পইচা ভৰিব লাগিব আৰু পাৰ হৈ যাব লাগিব। দাদা ভাড়াটো দিয়ক, পিছত হ'ব ভাড়াটো। ভাড়াটো দিব, ভাড়াটো দিব দাদা, ভাড়াটো গাড়ী ভাড়া বাইদেউ ভাড়াটো দিব, বাইদেউ ভাড়াটো দিব।
ক'ত যাব আপুনি এতিয়া আমি আহি পালোঁ মহামায়া মন্দিৰ আৰু এতিয়া মহামায়া মন্দিৰৰ গেটখনেৰে মহামায়া মন্দিৰৰ ওচৰলৈ সোমোৱাই দিছে গাড়ী আৰু মন্দিৰৰ ওচৰত এখন ডাঙৰ ফিল্ড আছে আৰু সেই ফিল্ডখনতে গাড়ী ৰখোৱা হ'ব আৰু তাতে আমাৰ ভাত পানী গোটেইখিনি বনাব আৰু আমি গাড়ীৰ পৰা নামি মন্দিৰ দৰ্শন কৰিবলৈ ওলাই যাম আৰু আমি এতিয়া আহি পালোঁ মহামায়া মন্দিৰলৈ ইয়াত আমাৰ খানা চানা গোটেইখিনি বনোৱা হ'ব সেইফালে বাছখন ইয়াত ৰখাই দিছে আৰু সেইফালে আপোনাক দেখুৱাবলৈ লৈ যাম সেইফালে আছে মহামায়া মন্দিৰটো মেইন মন্দিৰটো পাহাৰৰ ফালে আছে মন্দিৰটো আমি এতিয়া ধূপ চাকি সকলো ল'লোঁ আৰু লৈ এতিয়া মহামায়া মন্দিৰৰ ভিতৰলৈ মানে মহামায়া মন্দিৰলৈ গৈ আছোঁ শুনা পোৱা মতে বহুতখিনি খোজ কাঢ়িব লাগে ওপৰত পাহাৰৰ ওপৰত যাওঁ প্ৰথমবাৰ আহিছোঁ তো ভালে লাগিব কিজানি যাই কংসৰ কাৰাগাৰে হৰি ঘোৰ অন্ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে আৰু আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাবলৈ লাইন পাতি আছোঁ লাইন আৰু আমি এতিয়া মহামায়া মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া ওপৰৰ বাঘেশ্বৰী মন্দিৰলৈ গৈ আছোঁ ওপৰত বাঘেশ্বৰী নামৰ এটা মন্দিৰ আছে সেই মন্দিৰলৈ আমি গোটেইকেইটাই গৈ আছোঁ কংসৰ কাৰাগাৰে হৰি ঘোৰ অন্ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে আৰু ইয়াতে বহুত বান্দৰ আছে আৰু বান্দৰবোৰে মানুহৰ হাতৰ পৰা বস্তুবোৰ কাঢ়ি লৈ যায় আৰু এই বান্দৰটোৱে যে কিবা খাই আছে মোৰ সম্ভৱ ইও কাৰোবাৰ হাতৰ পৰা এইবোৰ কাঢ়ি আনিয়ে খাই আছে কিজানি আৰু এইফালে আমাৰ ভাত আঞ্জা ৰন্ধাৰ কাম চলি আছে আৰু ইয়াৰ মাজতে আমি ব্ৰেকফাষ্টটো কৰিলোঁ মানে মন্দিৰৰ পৰা আহি ব্ৰেকফাষ্ট কৰিলোঁ কিন্তু ব্ৰেকফাষ্ট কৰাখিনিত ভিডিঅ' কৰাই নহ'ল আৰু এইফালে ৰন্ধা বঢ়া হোৱা আঞ্জা ভাতখিনি থৈ দিছে আৰু এইফালে কিছুমান বনায়ো আছে আৰু এতিয়া আমাৰ সকলো ভাত আঞ্জা বনোৱা হ'ল আৰু আমি খাবলৈ আৰম্ভ কৰিলোঁ এতিয়া আমি মহামায়া দৰ্শন কৰিলোঁ মহামায়াত ইয়াত ভাত পানী খালোঁ গোটেইখিনি হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা যাওঁ আমি এতিয়া স্নানঘাটলৈ যাম মহামায়াত গোটেইখিনি হৈ গ'ল কাম মহামায়া দৰ্শন কৰিলোঁ খানা পাতি পিকনিক খালোঁ খানা চানা খালোঁ আৰু এতিয়া আমি স্নানঘাটলৈ যাওঁ স্নানঘাট ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান হ'ব আমি বাছত গোটেইখিনি একেলগে ওলাই যাওঁ স্নানঘাটটো চাই তাৰপিছত আৰু ঘৰলৈ আমি যাত্ৰা আৰম্ভ কৰিম এতিয়া আমি আহি পালোঁ স্নানঘাটলৈ আৰু স্নানঘাটলৈ আহিয়ে আপোনালোকে দেখিবলৈ পাব পোনপ্ৰথমে এই মন্দিৰটো আৰু এই মন্দিৰটোৰ ওপৰত এটা ধুনীয়া হাঁহ আছে ইয়াৰ উপৰিও আপোনালোকে স্নানঘাটত দেখিবলৈ পাব কিছুমান এনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল গুহা আৰু গুহাৰ ভিতৰত যদি আপোনালোকে সোমাই যায় দেখিব ভিতৰত কিছুমান মন্দিৰ আছে আৰু এই বান্দৰটোক দেখিছেনে মোৰ হিচাপত বান্দৰটোৱে এইটোৱে বুজাবলৈ চেষ্টা কৰিছে যে মন্দিৰৰ ভিতৰত কোনো ধৰণৰ বেয়া কথা নক'ব আৰু এয়া চাওক স্নানঘাটৰ ভিতৰত কি বুম বুম বা কি ধুমা আৰু সেইটোৱে হৈছে স্নানঘাটৰ সকলোতকৈ ধুনীয়া আৰু সকলোতকৈ চাব লগা বস্তু প্ৰায় 60 ফুট ওখৰ এটা হনুমানৰ মূৰ্তি চাওক কিমান ধুনীয়া এইফালে চাওক কিমান ডাঙৰকৈ আৰু কিমান ধুনীয়াকৈ সাপডাল বনাইছে আৰু এই সাপডালৰ ভিতৰেদি প্ৰৱেশ কৰিব পাৰি আৰু এই সাপডালৰ ভিতৰত মনসা দেৱীৰ এটা মন্দিৰ আছে
আৰু এই সাপডালৰ ভিতৰতে বিভিন্ন ধৰণৰ পৌৰাণিক নীতি কথা, বিভিন্ন ধৰণৰ কাহিনী, মনসা দেৱীৰ মাহাত্ম্যৰ কথা উল্লেখ কৰি বিভিন্ন ধৰণৰ ফটোৱা কিৰিছে, বিভিন্ন ধৰণৰ কথা ইয়াত লিপিবদ্ধ কৰিছে। আৰু এইটো হৈছে কাছু, ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰি। এয়া চাওক, কাছুৰ ভিতৰত প্ৰৱেশ কৰিম। ও বাঘ ভাই কি খবর আই আল্লাহ খবর সবর কেনাই মুখখন মেলিয়ে যা কিবা খাব দিছি দে আজি রাতি আছে তোরা গলি নেকি 10টা মান আছে রাত দে থাক যাং দে না ঐ ভাইয়াত কিহৰ মাৰামাৰি কৰি আছা ভাই? তহঁতৰ ভালকৈ মাৰামাৰি কৰাই নাই, তহঁতৰ শিং দুটা লাগাই নাই, মাজত জাগা আছে। দে অলপ ভালকৈ কৰ মাৰামাৰি খান, চাং দে অলপ। আৰু এতিয়া আমি স্থানঘাটৰ পৰা আহিলোঁ। স্থানঘাট চাই বহুতেই ভাল লাগিল, ধুনীয়া ধুনীয়া বস্তু আছে। এতিয়া গাড়ীত উঠি যাওঁ, যাই আমি প্ৰায় বৰপেটামানত ৰখিম, চাহ খাব লাগিব। তাৰপিছত আৰু ডাইৰেক্ট ঘৰ যাম। হয়তো বৰপেটাৰ আগতো ৰখিব পাৰোঁ, কাৰণ বহুত জেগা না, মাজত চাহ খাবই লাগিব। তো এতিয়া যাওঁ, বাছ পিছত দেখি ৰখি আছে, চব মানুহ উঠিছে। আৰু এতিয়া আমি কালী মন্দিৰ এটালৈ আহিছোঁ। ইয়াৰ ওচৰতে আছে, মানে মহামায়া মন্দিৰৰ ওচৰতে এটা কালী মন্দিৰ আছে, বহুত ওখ কালী মন্দিৰটো আপোনালোকক দেখুৱাই এবাৰ। চাওক আগৰ ফালে। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী খালি চাই খাই ল'লো আজি মৰম বাঢ়িছে